কোন ৰাকেশ তাকেশ মই চিনি নাপাওঁ কোন টুপি পিন্ধিছে কোন টুপি পিন্ধা নাই এইবিলাক লৈ মোক সুধিব নালাগে দৰকাৰ নাই আমাৰ 25 তাৰিখৰ পৰা ৰেলি উন্নয়নটো নন ষ্টপ इन्ट्र' भिडिअ'आव नोंथांमोना नुनो मोनबाय टफि हमग्रायाथ' राकेश ब्रह्म बिथाङासो जोंनि बिटिसिनि मस्ट टेलेन्टेड एमसिएलए होनबा बिथाङाथ' बिराद गियानि दा खोथाया जाहैबाय मा एथ' गियानि लिडारानो दिनै हाग्रामा महिलारि सार मानाव गेदेर बिथांजों सिनायजाया मिथिजाया खोथाखौ ओरैबायदि बुंनांगौ जेरावनाखि भेलु थायो नाथाय राकेश ब्रह्म बिथाङा सासे गियानि मस्ट टेलेन्टेड एमसिएलए एमंस्ट द बड'स होनबाबो जेबो लस गैया बिथाङा नालाय दा बिथाङा सिनायजायाखै दा मोनसे खोथाया जाहैबाय डेभेलपमेन्टेल जेनाखि वार्क्सफोर दं बेखौ खामानि मावनायाव हाग्रामा महिलारिया बिथां सारा दा बियो नन स्टप जागोन होनदों बेफोरसो लिडार होनोबा बेफोरसो जों जेखौ प्रमद बर' बिथां सिगाङाव रायजो हिसाबै आसा खालामदोंमोन बे खामानिखौ दिनै हाग्रामा महिलारि सारा मोनफानि उनाव मोनफा वान आफ्टार एनादार मावलांगासिनो दं এই বিলাককথা কোৱাৰ কাৰণে হাগ্ৰামা মহিলাৰী সাৰত আমি ধন্যবাদ দিব লগা কথা আছে মই পাৰ্সনেলি মোৰ তৰফৰ পৰা हाग्रामा महिलारि सारत कोटि कोटि धन्यबाद মই जासिछु दा जाबाय दा बिथाङा मा बुंलांबावदों बेखौ नायलांनानै जोबनायाव कमेन्ट हरबानो जाबाय অহা 25 তাৰিখৰ পৰা এই মাহৰ 25 তাৰিখৰ পৰা আমি বিপিএফ দলে ডিস্ট্রিক্ট ওয়াইজত মাস ৰেলি এইটো প্ৰগ্ৰাম লৈছে প্ৰথম কোচেগাঁৱত হ'ব ইয়াৰ পিছত পৰ্বতজোৰাত হ'ব ইয়াৰ পিছত কোকৰাঝাৰত হ'ব ইয়াৰ পিছত খাজলগাঁৱত হ'ব ইয়াৰ পিছত বিজলীত হ'ব ইয়াৰ পিছত শালবাৰী এনেকুৱা আমি 10টা ডিস্ট্ৰিক্ট আছে 10 দিনৰ ভিতৰত 10,000 গেদাৰিং কৰি পেলাই আমি মাছ গেদাৰিং কৰিব সেইটো আমাৰ দলৰ আৰু একটাটো হ'ল 25 তাৰিখৰ পৰা আমাৰ যেটো ইলেকশ্যনৰ প্ৰতিশ্ৰুতি দিয়া 5টা গ্যাৰান্টি সেইটো ওদালগুৰিৰ পৰা আৰম্ভ কৰিব ব্লক ওয়াইজত মানে 5টা গ্যাৰান্টি যেটো বেনিফিচিয়াৰী ইহঁতক বেনিফিচিয়াৰীসকলক চেক বিতৰণ কৰা আৰু মাটিৰ পাট্টা দিয়া এই 5টা গ্যাৰান্টিটো আমি অহা 25 তাৰিখৰ পৰা ওদালগুৰিৰ পৰা আৰম্ভ কৰিব আৰু মাছ গেদাৰিংটো কোচেগাঁৱৰ পৰা আমি আৰম্ভ কৰিব এইটো বেনিফিচিয়াৰী বিতৰণ কৰাটো এইটো অফিচিয়েল হ'ব আমাৰ এমচিএলএ আছে ইএম আছে মই যদিও থাকিব নোৱাৰে কিছুমান প্ৰগ্ৰামত হয়তো মই নাথাকিব পাৰে বা কিছুমানত মই থাকিব পাৰে কিন্তু মাছ গেদাৰিং ৰেলি যেটো প্ৰগ্ৰাম সেইটো 25ৰ পৰা কোচেগাঁৱৰ পৰা আৰম্ভ কংগ্ৰেছৰ কথা সুধিব নালাগে আমাৰ বিটিসি ইয়াত কোন পলিটিক্যাল পাৰ্টি আহে নাহে এইবিলাক ইহঁতৰ কথা কিন্তু বিপিএফে বিটিসি বাহিৰত ইলেকশ্যন নেখেলিব বিটিসিৰ ভিতৰতে ইলেকশ্যন খেলিব কিমানটা সিট খেলিব নেখেলিব যেতিয়া ঘোষণা কৰিব তেতিয়া আমি ক'ব পাৰিম আৰু আমাৰ ৰেলীটো যেটো অহা 25 তাৰিখৰ পৰা আৰম্ভ হ'ব তেতিয়া আমি গম পাম আমি ক'ত খেলিব পাৰে ক'ত খেলিব নোৱাৰে তেতিয়া আমি অলপ ক'ব পাৰা হ'ব এতিয়া আমি ৰাইজৰ মাজত সোমোৱা নাই যেটো সেইকাৰণে আমি এতিয়া অমুক সমষ্টিত আমি খেলিম অমুক সমষ্টিত নেখেলিম এইবিলাক কথা আমি ক'ব নোৱাৰো ৰাজ্য সভা এইটো ষ্টেট মেটাৰ এইটো আমি শুনিছো বেলেগৰ পৰা শুনা কথা যেনেবা এই মাৰ্চ মাহৰ 16 তাৰিখ বা সেইফালে ৰাজ্যসভাৰ যেটো 3টা সিট খালি হ'ব এইটো শেষ হ'ব আৰু সেইদিনা ইলেকশ্যন হ'ব এনেকুৱা আমি শুনিছো মুঠতে ৰাজ্যসভা বা এমপি লোকসভা এমপি বা ৰাজ্যসভা এমপি বা দিশপুৰত আমাৰ যেনেকুৱা গুৰুত্ব পাব লাগে ইয়াৰ কাৰণে আমি বিটিসি হিচাপে জোৰদাৰভাৱে যোৱা বিটিসি ইলেকশ্যনত আমি নিৰ্বাচন খেলিছে আৰু বিটিসি গভৰ্ণমেণ্ট বনাব পাৰিছে এতিয়া দিশপুৰত কোনে চৰকাৰ বনায় দিল্লীত কোনে চৰকাৰ বনায় ৰাজ্যসভাত কোনে ৰাজ্যসভা এমপি হৈ যাব সেইটো আমাৰ কাৰণে ইমান ডাঙৰ ইস্যু নহয়
মেট্ৰ'টা হোৱা নোহোৱা পিছৰ কথা মই ৰেলীটো শেষ কৰি ল'ম চ' থেংক ইউ চাই, থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং, লাভ ইউ অল।